মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ গণিত বিষয়টোৰ অধ্যায় নম্বৰ 5 পাঠ নম্বৰ 5 কোন এংগেলছ এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া চোৱা, ইয়াত এটা দিছে, এইটো মুখস্থ কৰিব লাগিব। দুডাল ৰশ্মি আদি বিন্দু একেটা হ'লে আদি বিন্দুটোত ৰশ্মি দুডালে এটা কোণ কৰে। এইটো অনুশীলনী 5ৰ কি কৈছে, তলৰ কোণবোৰৰ নাম লিখা। ইয়াতে এই নম্বৰটো চোৱা, এই নম্বৰটো কোণ কেনেকৈ হ'ব? পি কিউ আৰ ইয়াতে লিখা হৈছে কোণ, এইটো কোণ চিন, মানে কিউটো এনেই সকলো সময়তে মাজতে ৰাখিব লাগিব। এতিয়া চোৱা, যেনেকৈ লিখিছে পি কিউ আৰ, ইয়াতে পি কিউ আৰ লিখিছে, আৰু বা লিখিছে আৰ কিউ পি, ইয়াতে আৰ কিউ পি লিখিছে, বা অথবা ডাইৰেক্ট কোণ কিউ লিখিছে। ইয়াতে বি নম্বৰটো চোৱা, মই লিখি দিছোঁ। এইটো চাবা এক কোণ, ইয়াতে কোণ লিখা হৈছে, এইটো কোণ এক্স অ' পি ৱাই, চৰি এইটো পি হৈছে, এইটো ৱাই হ'ব, বা এইটো ৱাই অ' এক্স, বা ডাইৰেক্ট শূন্য কোণ দিলেই হ'ব, অ' কোণ দিলেই হ'ব। তাৰপিছত চি নম্বৰ চি ই ডি, কোণ চি ই ডি বা ডি ই চি অথবা কোণ ই হ'ব। ডি নম্বৰত আছে যেনেকুৱা আৰ এম এন বা এন এম আৰ, বা এইটো কোণ 1 বা এইটো কোণ এম, যিকোনো এটা লিখিলেই হ'ব। নেক্সট এই নম্বৰ আছে বি এ চি, এইটো কোণ বি এ চি, বা কি লিখিব লাগিব, কোণ চি এ বি অথবা কোণ এ কোণ লিখিলেও হ'ব। তাৰপিছত এই নম্বৰত আছে এল কোণ এল এম এন, এটা কোণ এল এম এন লিখা হৈছে, বা এন এম এল, বা ডাইৰেক্ট এ কোণ লিখিলেও হ'ব, বা এম কোণ লিখিলেও হ'ব। 2 নম্বৰত আছে তলৰ ত্ৰিভুজবোৰৰ কোণকেইটাৰ নাম লিখা। যেনে পি কিউ আৰ ত্ৰিভুজটোৰ কোণবোৰৰ নাম কিউ পি আৰ, পি কিউ আৰ আৰু পি আৰ কিউ। এইটো এটা ত্ৰিভুজ দিয়া হৈছিল। এই নম্বৰটো পি কিউ আৰ বা কিউ পি আৰ, কিউ আৰ পি আৰু পি আৰ কিউ, এনেকুৱা তিনিটা কোণ আছে। এতিয়া তোমালোকৰ এইটো দিয়া হৈছে, এই নম্বৰটো। এবাৰ বি নম্বৰটোৰ এনচাৰ উলিয়াব লাগিব। তো বি নম্বৰটো মই ইয়াতে উলিয়াই দিছোঁ। চাবা, প্ৰথমত এনেকৈ লিখিবা, কোন কি আছে, বি এ চি লিখিবা, বি এ চি, আৰু এটা লিখিবা লাগিব এ বি চি, তাৰপিছত চি এ বি এ লিখিব পাৰা, বা এ চি বি লিখিব পাৰা, এ চি বি, এইটো হৈ গ'ল। এতিয়া চি নম্বৰ আছে, চি নম্বৰটো চাবা, চি নম্বৰটো লিখিব পাৰা কোন ই আগত লিখা ই ডি এফ, তাৰপিছত ডি ই এফ লিখিব পাৰা, তাৰপিছত এফ ই ডি লিখিব পাৰা, বা ডি এফ ই লিখা, ডি এফ ই লিখা হৈ গ'ল এইখিনি। তাৰপিছত তোমালোকৰ ডি নম্বৰটো দিয়া হৈছে। ডি নম্বৰটো এক্স ৱাই জেড লিখা, প্ৰথমত এক্স ৱাই জেড কোণ, তাৰপিছত কোণ লিখা জেড ৱাই এক্স, জেড ৱাই এক্স, আৰু এটা লিখিব পাৰা কোণ এক্স ৱাই এক্স জেড ৱাই, এক্স জেড ৱাই। এইবাৰ ই নম্বৰটো লিখিব পাৰা পি এম এন, পি এম এন, আৰু এটা লিখিব পাৰা এন পি এন এম, পি এন এম। এবাৰ বা এম এন পি লিখিব পাৰা, এম পি এনো লিখিব পাৰা, এম পি এন। এইখিনি হৈ গ'ল। তোমালোকৰ কাগজ চিত্ৰটোৰ আটাইকেইটা কোনো নাম লিখিব দিছে। এ বি চি
এইটো এটা চিত্ৰ চিত্ৰটোৰ কোনকেইটা নাম লিখিব লাগিব প্ৰথমত চোৱা ইয়াত এটা কি ধৰি ল'বা যিকোনো এটা সংখ্যা সাপোজ a ধৰি ললা কোনকেইটা নাম লিখিবা কি প্ৰথমত a o b লিখা a o b এটা কোণ তাৰ পিছত কি হ'ব b o c এটা কোণ b o c আৰু এটা হ'ব a o c ইয়াত কেইটা কোণ আছে তাৰ মানে তিনিটা কোণ হ'ব এইবাৰ 4 নম্বৰ তোমালোকৰ মানে কি কৈছে তলৰ কোণবোৰৰ যোগ উলিওৱা আৰু তলৰ বাকচত লিখা কৈছে কি কোন মাপৰ হয় তলৰ কোণবোৰ যোগ উলিওৱা আৰু তলৰ বাকচত লিখা এটো চোৱা এটো হল কোণ মাপক যন্ত্ৰ ইয়াতে তোমালোকে ধৰিব লাগিব ইয়াত পয়েন্টত এটো আমি ধৰিম ইয়াত ধৰিলো একদম মাঝামাঝি কি ধৰিলো সিধা যাতে হয় বাস এনেকে ধৰা হল তোমালোকৰ কিমান আছে ইয়াতে চাবা তলটো ধৰিম মাজত আছে 60 আৰু 50 এর মাজত আছে গতিকে এইটো কিমান ডিগ্ৰী আছে 55 ডিগ্ৰী কোনটো হল কিমান 55 ডিগ্ৰী এবাৰ ইখন ধৰা এনেকৈ দাগৰ মাজত ধৰিলো কিমান আছে চাবা 30 এর মাজত পৰিছে গতিকে এইটো ডিগ্ৰী কিমান হ'ব 30 ডিগ্ৰী তাৰ পিছতো এবাৰ ইফালে ধৰা এবাৰ চোৱা কিমানত পৰিছে 100 মাজত ধৰাত মাজত ধৰিলে আমি এইটো চোৱা কিমানত পৰিছে 120ত গতিকে এইটো কিমান হ'ব 120 ডিগ্ৰী লিখিবা এইটো তাৰ পিছত তোমালোকে জানাই যে এল ৰ নিচিনা হলে এইটো 90 ডিগ্ৰী ডাইৰেক্ট লিখি দিয়া এইটো 90 ডিগ্ৰী এল কোণ মানে 90 ডিগ্ৰী নেক্সট এইটো কিমান ডিগ্ৰী হয় এইটো চাবা এইটো কিমানত পৰিছে 40 আৰু 50 এর মাজত পৰিছে গতিকে এইটো কিমান হ'ব 45 ডিগ্ৰী এইটো 45 ডিগ্ৰী হল আৰু ইয়াতে চাবা এটা ওপৰটো ধৰিব লাগিব এবাৰ ইয়াতে ধৰা ওপৰৰ কোণ হিচাপত কিমান হয় 130 ডিগ্ৰী এটো কিমান হ'ব 130 ডিগ্ৰী 5 নম্বৰত আছে তলত দিয়া মাপৰ একোটা কোণ অঙ্কন কৰা তো 5 নম্বৰৰ এ আছে 30 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগিব তে কি কৰিবা এনেকৈ প্ৰথমতে এটা দাগ দি লবা এইটো হল মেইন পয়েন্ট এইটো কোনমান যন্ত্ৰ সহায়ত এই ফটোত মানে এই মাজৰ 90 ডিগ্ৰী চিনটো ৰাখি দিবা এনেকৈ ধৰাৰ পিছত সিধা এইটো দাগ যাতে ইয়াৰ ওপৰতে যায় যোৱাৰ পিছত 30 মানে কত আছে এইটো 30 তলৰ লাইনত ধৰিবা 30 এইটো 30 হয় তো ইয়াৰ পৰা 30 লৈকে টানিবা হৈ গ'ল ইয়া 30 ডিগ্ৰী তাৰ পিছত বি নম্বৰত আছে কি 45 ডিগ্ৰী তো এইটো আগৰ নিচিনাই কৰা প্ৰথমত এটা কি কৰি লবা দাগ দি লবা দিয়াৰ পিছত এই মূল এইটো ইয়াত এনেকৈ ধৰিবা আৰু এই চিনটা যাতে দাগৰ ওপৰে যায় এটা 45 মানে কি এইটো হল 40 হল 50 ইয়াৰ মাজমাজি হল কি হয় 45 গতিকে 45 লৈকে ধৰা এসে দেখে ধৰি এনেকৈ আষ্টানি দিয়া এইটো হল তোমালোকৰ 45 ডিগ্ৰী কোণ এবাৰ সি নম্বৰ আছে তোমালোকৰ 40 ডিগ্ৰী এও আগৰ নিচিনা কৰা এটা দাগ দি লবা দিয়াৰ পিছত এইটো মাজত এনেকৈ ধৰি লবা এইটো ধৰাৰ পিছত চাবা কি আছে মানে 40 ডিগ্ৰী এইটো 40 সিধে এনেকৈ দাগ দি লবা এইটো হল 40 ডিগ্ৰী কোণ নেক্সট ডি নম্বৰত আছে তোমালোকৰ কিমান 70 ডিগ্ৰী
এটিও সেই একেই পৰ্যায়ৰ আঁচ টানি ল'বা। কি হ'ব 70 ডিগ্ৰী ইয়াতে ধৰা, চিধি চিধি ধৰাৰ পিছত 70, এইটো হ'ল ইয়াৰ পৰা তলৰ পৰা হিচাপ কৰি যাবা, এইটো হ'ল 70, এনেকৈ ধৰি হ'ল 70 ডিগ্ৰী। তাৰপিছত এনেকৈ ধৰিলে চাব একদম এলৰ নিচিনা হয়। এটাতো আগতে পাই আছে যে এলৰ নিচিনা হ'লে এইটো কি হয় 90 ডিগ্ৰী হয়। এবাৰ এফ নম্বৰত আছে 95 ডিগ্ৰী। এইটো চাওক সেই আগৰ প্ৰচেছতে কি কৰি ল'ব লাগিব, দাগ দি ল'ব লাগিব। লোৱাৰ পিছত এইটো মূল ইয়াতে ধৰাৰ পিছত চিধা চিধি ধৰিলে 95 ইয়াত হয়, এইটো হ'ল 90, 100 আৰু 90ৰ মাজত কি হয় 95 হয়। এনেকৈ এইটো চিধি চিধি কৰি লওঁ, ইয়াত চাবা ইয়াৰ পৰা আকৌ ধৰি লওঁ, যদি এতিয়া 95 হয় চিধা কৰি এনেকৈ দাগ দি ল'লেই হ'ল। এইটো হ'ব কিমান 95 ডিগ্ৰী। নেক্সট আছে এই নম্বৰ 120 ডিগ্ৰী। এইটো এনেকৈ এটা দাগ দি ধৰি লৈ ইয়াত মূল ধৰি তো 120 হ'ব। ইয়াৰ পৰা চোৱা 120 এনেকৈ ধৰি এতিয়া ই নম্বৰ নহয়, এয়া হ'ব জি। গতিকে এতিয়া কিমান আছিল 120 ধৰি লোৱা, এনেকৈ ধৰাৰ পিছত এনেকৈ টানিলে এইটো কিমান হ'ব 120 ডিগ্ৰীখন। এতিয়া এবাৰ এইচ নম্বৰটা আছে তোমালোকৰ 150 ডিগ্ৰী। আগৰ প্ৰচেছতে ধৰা এনেকৈ যিকোনো এটা দাগ দি লোৱা, দিয়াৰ পিছত এইটো এনেকৈ ধৰা 90 ডিগ্ৰী চিধা চিধি কৰি ধৰি 150 কিমান আছে, ইফালে আছে 150, এইটা ধৰি লওঁ। গতিকে এতিয়া এনেকৈ টানি ল'লেই হ'ল। বাছ এনেকৈ দিয়া, এইটো হ'ল কিমান 150 ডিগ্ৰী। আই নম্বৰত আছে 53 ডিগ্ৰী। এটা আৰু সহজ, এনেকৈ ধৰি লওঁ, এনেকৈ ধুনীয়াকৈ টান দি লৈ ইয়াতে মূল ধৰি 50 চোৱা, 50 কি হ'ব ইফালে 50, এইটো 50, ইয়াৰ পৰা হিচাপ কৰি কিমান হ'ব 3, 1 2 3, এয়া হ'ল 53 ডিগ্ৰী। বাছ একদম মাজে মাজে কৰি টানি দিলে এটি কি হয় 53 ডিগ্ৰী কোণ হৈ যায়। যে নম্বৰত আছে 82 ডিগ্ৰী। এইটো ধুনীয়াকৈ এনেকৈ দাগ দি লোৱা। এতিয়া এই 90 ডিগ্ৰী চিনটো মাজত ৰাখা, 82 কিমান আছে, এইটো হ'ল 80, হিচাপ কৰিছোঁ 1 2 3, এয়া 83, এনেকৈ টান দি ল'লে হ'ল। এনেকৈ টানি ল'লে হৈ যাব কি 80, সৰি এইটো 80 নহয় 82 হৈ হ'ব, এইটো 82 দিয়া। কি নম্বৰ আছে 135 ডিগ্ৰী। টানি লোৱা ইফালৰ পৰা এনেকৈ ধৰক 100, এইটো হ'ল 30, 135 মানে এটাৰ মাজে হ'ব 135, এটা এনেকৈ ধৰা টানি লোৱা এনেকৈ, এয়া হ'ব 135। তাৰপিছত আছে এল নম্বৰ 121 ডিগ্ৰী, এয়াও টানি লোৱা আছে আগতে।
তাৰপিছত এনেকৈ ধৰি 120 মানে ক'ত আছে চোৱা, এইটো হ'ল 120, এইফালে 121 এইখিনিলৈকে এইফালে 121 ডিগ্ৰী হৈ গ'ল।